বন্ধুসকল নৱমীৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে মূৰ্ছনাৰ মাক বিভানৰ ঘৰলৈ যায় যদিও বিভানৰ মাকে মূৰ্ছনাৰ মাকক অপমান কৰে আৰু তেখেতে মাতিলেহে তেওঁক সেইখন ঘৰলৈ যাবলৈ দিয়ে। মূৰ্ছনাৰ মাকে তেখেতক কৰা এই অপমান সহ্য কৰিব নোৱাৰে। এতিয়া বাৰু মূৰ্ছনাৰ মাকে ইয়াৰ প্ৰতিশোধ ল'বলৈ কি কৰিব জানিবলৈ পাব আপোনালোকে নৱমীৰ আজিৰ খণ্ডটিত। এইফালে অৰ্জুনে নৱমীৰ যি অৱস্থা হৈছে তাৰ বাবে নিজকে দোষী বুলি ভাবে আৰু সেই কথাবোৰ ঠিক কৰিবলৈ বিভানক বুজাবলৈ যায়। কিন্তু বিভানে পুনৰ অৰ্জুন আৰু নৱমীৰ সম্পৰ্কৰ ওপৰত প্ৰশ্ন উঠায় আৰু এই কথা অৰ্জুনৰ সহ্য নহয় অৰ্জুনে বিভানৰ ওপৰত হাত উঠায়। এতিয়া নৱমীৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম নৱমীয়ে অৰ্জুনে যে বিভানৰ ওপৰত হাত উঠাইছে এই কথাটো গম পাব। এতিয়া বাৰু নৱমীয়ে অৰ্জুনক কি ক'ব, নৱমীয়ে অৰ্জুনক ক্ষমা কৰি দিবনে? সঁচাকৈ নৱমীৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু নৱমী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।